গোলাঘাট জিলাৰ মেৰাপানীৰ টাউন প্ৰাথমিক বিদ্যালয়ত আজি কোভিড-19ৰ টিকাকৰণ কেন্দ্ৰ মুকলি। কোভিড ভেকচিন গ্ৰহণৰ সুবিধা হোৱাকৈ ভেকচিন কেন্দ্ৰ ব্যৱস্থা স্বাস্থ্য বিভাগৰ। ভেকচিন গ্ৰহণ নকৰা সকলৰ সুবিধা হোৱাকৈ যাতে মেৰাপানী তথা দৈয়াং অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে টিকা ল'ব পাৰে তাৰ বাবে মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ত কোভিড-19 টিকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। অনলাইন যোগে আবেদন কৰা 18 বছৰৰ ওপৰৰ সকলোকে দৈনিক 100 গৰাকী লোকক ভেকচিন প্ৰদান কৰা হ'ব বুলি সদৰি কৰে স্বাস্থ্য বিভাগে। এই ক্ষেত্ৰত মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুমন্ত দাসেও বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰিছে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে। মেৰাপানী টাউন LP স্কুলত আমি আজিৰ ডেটত 18 বছৰৰ ওপৰৰ লোকসকলক দিয়া হৈছে আৰু সম্পূৰ্ণ অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত তেওঁলোক আজি আহিছে। আমাৰ ইয়াত আমি প্ৰথমতে ৰেপিড এণ্টিজেন টেষ্ট কৰাই লৈছোঁ সকলোকে। কৰাৰ পিছত তেওঁলোক নিগেটিভ অহাৰ পিছত তেওঁলোকক আমি ভেকচিনেশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে, ভেৰিফিকেশ্যন কৰি কনফাৰ্ম কৰা হৈছে। আৰু আজি আমাৰ ইয়াত মুঠতে 100টা ড'জ দিয়া হ'ব। 100জন লোকক দিয়া হ'ব অনলাইন ৰেজিষ্ট্ৰেশ্যনত। দৈনিক দিয়া হ'বনে? দৈনিক মানে আমাৰ যেতিয়া ছেশ্যন চাইট ক্ৰিয়েট হ'ব তেতিয়া আমি ইয়াতে দিম। মানে আজিৰ পৰা যদি ভেকচিনেশ্যন হয় ইয়াতে হ'ব আৰু 45+ হ'লেও ইয়াতে হ'ব ভেকচিনেশ্যন। মানে হস্পিটেলত নহ'ব? হস্পিটেলত আৰু নহয়, ইয়াতে হ'ব। মেৰাপানীৰ পৰা বি বৰা ৰিপৰ্ট, নিউজ আছাম টুডে।